নমস্কাৰ এক্সপ্লৰিকালৈ স্বাগতম জনাইছো মই নিখান্ত বৰ্মন ডিৰেক্টৰ এণ্ড ফাউণ্ডাৰ অফ এক্সপ্লৰিকা গ্ৰুপ আজি আমি স্বাধীনতা দিৱস উপলক্ষে আমি সমূহ ভাৰতবৰ্ষবাসীক আমি স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি আমি স্বাধীন হোৱাৰ ৭৩টা বছৰ অতিক্ৰম কৰিলোঁ স্বাধীন হোৱাৰ সময়ৰ পৰাই এখন গৰীব দেশৰ পৰা আজি এখন আমি মহাশক্তি দেশলৈ আজি আমি পৰিৱৰ্তন হলোঁ আমি শৈক্ষিক বৌদ্ধিক তথা ৰাজনৈতিক ক্ষেত্ৰত আমি বহুগুণে আগবাঢ়ি গ'লোঁ সিদিনা আমি চন্দ্ৰত আমি খোজ পেলাবলৈ সক্ষম হ'লোঁ আৰু এয়া সঁচাই ভাৰতবৰ্ষবাসীৰ বাবে এক গৌৰৱৰ বিষয় গৌৰৱ কি বস্তু সেয়া হয়তো ভাৰতবৰ্ষৰ মানুহৰ বাহিৰে পৃথিৱীৰ আন দেশৰ মানুহে ইমান উপলব্ধি কৰিব পৰা নাই এক অৰ্থত ক'ব গ'লে আমি ভাৰতবৰ্ষবাসী নিজস্ব স্বাভিমানেৰে গৌৰৱান্বিত যেতিয়া পৃথিৱীত আজিৰ পৰা অতীতকালত যেতিয়া পৃথিৱীত জ্ঞানৰ পোহৰ পৰা নাছিল শিক্ষাৰ বন্তি জ্বলা নাছিল তেতিয়াই ভাৰতবৰ্ষত তক্ষশিলা নালন্দা আদিৰ দৰে মহান অনুষ্ঠানৰ মহান বিশ্ববিদ্যালয়ৰ জন্ম হৈছিল যেতিয়া গোটেই পৃথিৱীয়ে জনা নাছিল বিজ্ঞান কি বস্তু জ্ঞান কি বস্তু তেতিয়াই ভাৰতবৰ্ষত আৰ্যভট্ট বৰামিহিৰ সুশ্ৰুত আদিৰ দৰে মহান বিজ্ঞানীৰ জন্ম হৈছিল সঁচাই ভাৰতবৰ্ষ প্ৰাচীন কালৰ পৰাই শিক্ষা সাংস্কৃতিক আদি দিশত পৃথিৱীৰ ভিতৰত এখন আগৰণুৱা দেশ আছে প্ৰাকৃতিক সৌন্দৰ্যৰ অপূৰ্ব ভাণ্ডাৰ ভাৰতবৰ্ষৰ প্ৰতি আজি প্ৰাচীন কালৰ পৰাই বিদেশী মানুহৰ এক দুৰ্বলতা আছে সেই দুৰ্বলতা হয়তো জ্ঞানৰ বাবে হ'ব পাৰে সেই দুৰ্বলতা হয়তো ভাৰতবৰ্ষত থকা অপূৰ্ব ৰত্ন ভাণ্ডাৰৰ বাবে হ'ব পাৰে আৰু সেই দুৰ্বলতা হয়তো ভাৰতবৰ্ষৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে হ'ব পাৰে আৰু এই দুৰ্বলতাৰ বাবে আজি বিভিন্ন আক্ৰমণকাৰীয়ে বাৰে বাৰে ভাৰতবৰ্ষক আক্ৰমণ কৰি আহিছিল আৰু এনেকৈ ভাৰতবৰ্ষখনক নিজৰ দখলত লৈছিল আৰু এনেকৈ আক্ৰমণ কৰি থকাৰ সময়তে মাজতে আমাৰ দেশত ব্ৰিটিছসকল আহিল আৰু ব্ৰিটিছসকলে বহু বছৰ ৰাজত্ব কৰিলে আৰু ভাৰতবৰ্ষক কিছুমান তেওঁলোকে বস্তু দিলে আৰু ভাৰতবৰ্ষৰ পৰা কিছুমান বস্তু তেওঁলোকে লৈ গ'লে এই ব্ৰিটিছ আক্ৰমণৰ সময়ত ভাৰতবৰ্ষৰ সংস্কৃতি ভাৰতবৰ্ষৰ প্ৰাচীন সভ্যতাৰ কিছু পৰিৱৰ্তন আমি দেখা পালোঁ আৰু এই পৰিৱৰ্তনবোৰৰ বিষয়ে আমি হয়তো পৰৱৰ্তী ভিডিঅ'বোৰত ভালধৰণে আলোচনা কৰিম বাৰু যি কি নহওক এয়া আছিল আমাৰ ভাৰতবৰ্ষৰ প্ৰাচীন ইতিহাসৰ কথা কিন্তু আজি আমি আলোচনা কৰিব ওলাইছোঁ আমি এটা বেলেগ টপিকৰ বিষয়ে আৰু সেইবাবে মই দৰ্শকসকলক অনুৰোধ জনাওঁ যাতে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবলৈ নাপাহৰে ইমান জাকজমকতা সম্পত্তি থকাৰ পিছতো আজি আমি ভাৰতবৰ্ষ শিক্ষাৰ ক্ষেত্ৰতেই হওক বাণিজ্যৰ ক্ষেত্ৰতেই হওক বা অন্য দিশতেই হওক পৃথিৱীৰ অন্য দেশতকৈ আমি পিছ পৰি আহিছোঁ আজি প্ৰাচীন কালত আমি বিজ্ঞানৰ ইমান জয়গান গোৱাৰ পিছতো আজি আমি ভাৰতবৰ্ষৰ বিজ্ঞান আজি পৃথিৱীৰ অন্য দেশৰ বিজ্ঞানতকৈ আজি বহুগুণে পিছ পৰি আহিছে কিন্তু কিয় কিন্তু যেতিয়া গোটেই পৃথিৱীত সভ্যতাৰ আৰম্ভণি হোৱা নাছিল তেতিয়াই ভাৰতবৰ্ষত শূন্যৰ আৱিষ্কাৰ হৈছিল তেতিয়াই ভাৰতবৰ্ষত পাইৰমান আৱিষ্কাৰ হৈছিল তেতিয়াই ভাৰতবৰ্ষত আয়ুৰ্বেদ শাস্ত্ৰৰ আৱিষ্কাৰ হৈছিল তেতিয়াৰ আমাৰ শল্য চিকিৎসাই গোটেই বিশ্বজুৰি সমাদৰ লাভ কৰিছিল প্ৰাচীন কালত ভাৰতবৰ্ষত থকা নালন্দা বিশ্ববিদ্যালয়ৰ আৰ্হি বৰ্তমানৰ বিশ্ববিদ্যালয়তকৈ কোনো গুণেই কম নহয় কিন্তু আজি কিয় আমাৰ পৃথিৱীত কিবা এটা বস্তু নতুন বস্তু এটা আৱিষ্কাৰ হ'লে আমি সেইটো শুনিবলৈ পাওঁ এইটো বস্তু জাপানত আৱিষ্কাৰ হৈছে এইটো বস্তু ইংলেণ্ডত আৱিষ্কাৰ হৈছে এইটো বস্তু ৰাছিয়াত আৱিষ্কাৰ হৈছে কিন্তু আমি কিয় শুনিবলৈ নাপাওঁ যে এই বস্তুবোৰ ভাৰতবৰ্ষত আৱিষ্কাৰ হৈছে আমি নালন্দাৰ দৰে অগ্ৰণী বিশ্ববিদ্যালয় আমি বৰ্তমান কিয় গঢ় দি তুলিব পৰা নাই আমাৰ ভাৰতবৰ্ষৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল আজি উচ্চ শিক্ষাৰ বাবে MIT ষ্টেনফৰ্ড ইউনিভাৰ্চিটি অক্সফৰ্ড ইউনিভাৰ্চিটি কেম্ব্ৰিজ ইউনিভাৰ্চিটিত আজি কিয় যাবলগীয়া হৈছে বা আমি প্ৰতিটো ক্ষেত্ৰতেই বাণিজ্য ক্ষেত্ৰতে বা অন্য ক্ষেত্ৰতেই হওক আমি ভাৰতবৰ্ষৰ মানুহে আজি বিদেশৰ ওপৰত কিয় নিৰ্ভৰশীল হ'ব লগা হৈছে ইয়াৰ কাৰণ হয়তো বহুত হ'ব পাৰে হয়তো বিদেশী আক্ৰমণৰ ইয়াৰ এটা কাৰণ হ'ব পাৰে হয়তো আমাৰ ভাৰতবৰ্ষৰ ৰাজনীতিও ইয়াৰ এটা কাৰণ হ'ব পাৰে কিন্তু আটাইতকৈ মূল কাৰণ কি সেইটো আপোনালোকে জানেনে আৰু মূল কাৰণটো হ'ল আমি ভাৰতবৰ্ষৰ মানুহে নিজৰ বস্তুখিনিক আমি সন্মান কৰিব নাজানো মই আকৌ এবাৰ কৈছোঁ এই ভাৰতবৰ্ষৰ পতনৰ মূল কাৰণ হ'ল আমি ভাৰতবৰ্ষৰ মানুহে নিজৰ বস্তুখিনিক আমি সন্মান কৰিব নাজানো নিজৰ মানুহখিনিক নিজৰ সংস্কৃতিক নিজৰ সভ্যতাক আমি সন্মান কৰিব নাজানো আৰু এই কাৰণটোৰ বাবে আজি আমি ভাৰতবৰ্ষ আজি আমি গোটেই পৃথিৱীতকৈ আমি পিছ পৰি আহিব ধৰিছোঁ এতিয়া চাওক আমাৰ ভাৰতবৰ্ষৰ মানুহৰ প্ৰথম পৰিচয় হ'ল আমি অইন মানুহক নমস্কাৰ দিয়াটো নমস্কাৰ হ'ল আমি অইন মানুহ এজনক সম্বোধন কৰা প্ৰথম এটা পথ এটা পন্থা
বা হাই হেল্ল' বা হাৱাৰি বা হাক কৰা আমাৰ সংস্কৃতি নহয়। এইবোৰ হ'ল পাশ্চাত্য সংস্কৃতি। আপোনালোকে কেতিয়াবা বিদেশত গ'লে বা বিদেশী পৰ্যটক কেতিয়াবা লগ পালে এইটো কথা মন কৰিব যে আপোনালোকক তেওঁলোকে নমস্কাৰ দি সম্বোধন প্ৰথমে কৰে। কিন্তু মই আজি এনেকুৱা মানুহ দেখা পাইছোঁ যে আমাৰ মানুহে নমস্কাৰ দিয়াৰ পৰিৱৰ্তে তেওঁলোকক হাক কৰিব যায়, তেওঁলোকক হাই হেল্ল' বুলি সম্বোধন কৰে। কিন্তু নমস্কাৰটো আমাৰ সম্পূৰ্ণ নিজা সম্পত্তি। আমি অইন মানুহক নমস্কাৰ দিব লাগিব। যদি আমি ভাৰতবৰ্ষৰ সংস্কৃতি বজাই ৰাখিব লাগে, আজি আমি ভাৰতবৰ্ষৰ সংস্কৃতি গোটেই বিশ্বত আমি যদি জাকজমকতাভাৱে দেখুৱাব লাগে, তেনেহ'লে আমি প্ৰথম পদক্ষেপ হ'ব, মই অনুৰোধ কৰোঁ, মোৰ আজি ভিডিঅ' চাই থকা প্ৰতিজন ব্যক্তিক মই অনুৰোধ কৰোঁ যে আপোনালোকে প্ৰথমতে অইন মানুহক নমস্কাৰ দিবলৈ শিকক। যে আপোনালোকে আজি 10জন মানুহক নমস্কাৰ দিবলৈ শিকিলে, আন 10জন মানুহে 100জন মানুহক নমস্কাৰ দিবলৈ শিকিব, আৰু তেনেদৰেই আমাৰ এখোজকৈ আমাৰ ভাৰতবৰ্ষ আগবাঢ়ি যাব। এতিয়া দ্বিতীয় কথাটো হ'ল সংস্কৃত ভাষা। আমাৰ সংস্কৃত ভাষা আমি মাদাৰ অফ অল লেংগুৱেজ, অৰ্থাৎ প্ৰতিটো ভাষাৰ মাতৃ হিচাপে আমি তাক পূজা কৰোঁ। আমাৰ ভাৰতবৰ্ষ আমাৰ যেনেকুৱাকৈ নমস্কাৰটো আমাৰ সম্পূৰ্ণ পৈতৃক সম্পত্তি, ঠিক একেদৰে আমাৰ সংস্কৃত ভাষাটোও আমাৰ পৈতৃক সম্পত্তি। আৰু সেইবাবে মই আজি যিমান মোৰ দৰ্শক আছে সকলোকে মই অনুৰোধ কৰোঁ যাতে তেওঁলোকে সংস্কৃত ভাষাত কিছু মনোনিৱেশ কৰে। হয়, আমি সময়ৰ লগত পৰিৱৰ্তন হ'ব লাগিব, কিন্তু সেই পৰিৱৰ্তন আমি যোগাত্মক দিশত হ'ব লাগিব। আজি বহু বিজ্ঞানীয়ে অধ্যয়ন কৰি এইটো কথা উলিয়াইছে যে সংস্কৃত ভাষা হ'ল বিজ্ঞান অধ্যয়নৰ বাবে পৃথিৱীৰ আটাইতকৈ উত্তম ভাষা, তথা সংস্কৃত ভাষাই হ'ল সংগীত অধ্যয়নৰ বাবে পৃথিৱীৰ আটাইতকৈ উত্তম ভাষা। আজি আমি সেইবাবে আমাৰ প্ৰাচীন জাকজমকতা সংস্কৃত ভাষাটোক আমি সন্মান কৰা উচিত। আৰু হয়তো মই ভাবোঁ সেইবাবে আমি সংস্কৃত ভাষাটো ভাৰতবৰ্ষৰ প্ৰাচীন কালত ব্যৱহাৰ হৈ থকাৰ বাবে আজি সুদূৰ প্ৰাচীন কালত ভাৰতবৰ্ষত নালন্দাৰ দৰে ডাঙৰ বিশ্ববিদ্যালয়ৰ সৃষ্টি হৈছিল, বা বৰামিহিৰ, আৰ্যভট্ট, চৰক, সুশ্ৰুত আদিৰ দৰে মহান বিজ্ঞানীৰ সৃষ্টি হৈছিল। সেইবাবে মই আপোনালোকক অনুৰোধ কৰোঁ যে আপোনালোকে প্ৰথমতে অইন এজন মানুহক নমস্কাৰ দিবলৈ শিকক। দ্বিতীয়তে আপোনালোকে ভাৰতবৰ্ষৰ সংস্কৃত ভাষা বুলিয়েই নহয়, নিজৰ যিবোৰ ভাষা আছে, যেনেকুৱাকৈ মোৰ নিজা ভাষা হ'ল অসমীয়া ভাষা, বা আপোনালোকৰ যিবোৰ ভাৰতবৰ্ষৰ নিজা নিজা ভাষা আছে, সেই নিজা নিজা ভাষাবোৰত আপোনালোকে মনোনিৱেশ কৰক, সেই ভাষাবোৰৰ উন্নতি কৰক, যাতে সেই ভাষাবোৰে গোটেই পৃথিৱীত নিজৰ নাম জিলিকাব পাৰে। সংস্কৃত ভাষাটো হ'ল আমাৰ সম্পূৰ্ণ নিজা সম্পত্তি। ইতিমধ্যে মই আপোনালোকক ক'লোঁ যে বৈজ্ঞানিকসকলেও কৈছে যে সংস্কৃত ভাষা হ'ল বিজ্ঞান অধ্যয়নৰ বাবে আটাইতকৈ উত্তম ভাষা। এষাৰ কথা আছে যে আমি যেনেকুৱা ভাষা কওঁ বা যেনেকুৱা কথা কওঁ, ঠিক আমাৰ ব্ৰেইনটোও ঠিক একেদৰে ক্ৰিয়া কৰে। গতিকে মই সমূহ দৰ্শকক পুনৰ অনুৰোধ কৰিছোঁ যে তেওঁলোকে যে ভাৰতবৰ্ষৰ সম্পত্তি সংস্কৃত ভাষাত কিছু মনোনিৱেশ কৰে। আজি উঠি অহা যুৱচাম, আজি যিমান যুৱচাম বা কলেজত যিবোৰ ছাত্ৰ ছাত্ৰী পঢ়ি আছে বা স্কুলত যিবোৰ ছাত্ৰ ছাত্ৰী পঢ়ি আছে, তেওঁলোকক মই এটাই অনুৰোধ কৰোঁ যে তেওঁলোকে সংস্কৃত ভাষাত কিছু মনোনিৱেশ কৰে। তৃতীয় কথাটো হ'ল য়োগ সাধনা। সংস্কৃত ভাষাটোৰ দৰে য়োগ সাধনা হ'ল আমাৰ সম্পূৰ্ণ ভাৰতবৰ্ষৰ নিজা পৈতৃক সম্পত্তি। এষাৰ কথা আছে, য়োগ চিত্ৰবৃত্তি নিৰোধ। য়োগে মানুহৰ চিত্ৰৰ যিবোৰ প্ৰবৃত্তি আছে, মানুহৰ মনৰ যিবোৰ বৃত্তি আছে, সেইবোৰ নিৰোধ কৰি সেইবোৰ দমাই ৰখাত আমাক সহায় কৰে। য়োগে আমাক উৰ্জা প্ৰদান কৰে, আমাক মানসিক শক্তি প্ৰদান কৰে, আমাক ৰোগ মুক্তি কৰে, আমাক শক্তিৰ দ্বাৰা আমাক জয়লাভ কৰাত সহায় কৰে। কিন্তু আজি আমি দেখা পাওঁ, আজি ইমান জাগৰণৰ পিছতো আমাৰ 100জন মানুহৰ 90জন মানুহে আজি য়োগ নকৰে। কিন্তু এয়া পৰিৱৰ্তনৰ সময়, আমি পৰিৱৰ্তন হ'ব লাগিব। দেশৰ 130 কোটি মানুহ পৰিৱৰ্তন হ'লেহে আমাৰ ভাৰতবৰ্ষ পৰিৱৰ্তন হ'ব আৰু আমি বিশ্বত জিলিকি থাকিম। গতিকে ভিডিঅ'টোৰ শেষত মই এটা কথাই কৈছোঁ, আমাৰ ভাৰতবৰ্ষৰ নিজৰ কলা সংস্কৃতিক আমি আঁকোৱালি ল'ব লাগিব আৰু সেইবোৰৰ বিকাশ আমি উন্নতি সাধন কৰিব লাগিব। আমাৰ নমস্কাৰটো যেনেকৈ নমস্কাৰ, সংস্কৃত ভাষা, আমাৰ য়োগ সাধনা, আমাৰ আয়ুৰ্বেদ শাস্ত্ৰ, এই সকলোবোৰতে আমি আমাৰ মনোযোগ প্ৰদান কৰিব লাগিব, আৰু তেতিয়াহে হয়তো আমি ভাৰতবৰ্ষ এদিন আৰু অনতিপলমে আমি বিশ্বগুৰুৰ আসন লাভ কৰিব আমি সক্ষম হ'ম। আজি 15 আগষ্টৰ বাবে এই আমি স্পেচিয়েল ভিডিঅ'টো আপোনালোকৰ বাবে আমি বনাইছোঁ, আৰু পৰৱৰ্তী ভিডিঅ' আমি অনতিপলমে আমি আপোনালোকলৈ আগবঢ়াম। সেইবাবে মই আপোনালোকক অনুৰোধ কৰোঁ, মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত ধন্যবাদ, নমস্কাৰ।